Guys, welcome back my YouTube channel Bobita Blog লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি মই সাগৰীয় মোৱা মাছৰ এটা ৰেচিপি বনাবলৈ ওলাইছো। খুব সহজ পদ্ধতিৰে মই কেনেদৰে মোৱা মাছখিনি বনাও আহকচোন চাও। তেল ললো, তাৰ পিছত কেৰাহীটো গৰম হোৱাত তেল ঢালি দিলো। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লম। তেলখিনি গৰম হ'ল, এতিয়া মই মাছখিনি দিম। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লম। এয়া মাছখিনি ফ্ৰাই কৰি হ'ল। এতিয়া মই এইখিনি মাছখিনি প্লেট এখনত নমাই ল'ম। মাছখিনি নমাই লৈছোঁ। মই পিঁয়াজ 3টা কাটি ল'লোঁ, তাৰ লগত বিলাহী এটা দিছোঁ, নহৰু কেইফুটামান, সৰিয়হ কেইটামান আৰু শুকান জলকীয়া। এই গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি তাৰ পৰা পেষ্টটো মই বনাই ল'ম। পেষ্টটো মই উলিয়াই ল'ম। এই পেষ্ট ৰেডি হৈ গ'ল। এয়া তেলখিনি গৰম হোৱাত ইয়াত মই পাঁচফোৰণ কেইটামান দিম। মই ইয়াত যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো দিম। এইখিনি অলপ সময় উতলিব লাগিব। মই অলপ সময় ভাজি ল'লোঁ, তাৰপিছত ইয়াত মই হালধি দিম আৰু নিমখ দিম। দি পেলাই মই আৰু অলপ সময় এইখিনি ফ্ৰাই কৰি ল'ম। এয়া পেষ্টটো মই ফ্ৰাই কৰি যেতিয়া অলপ টান হৈ আহিব, তেতিয়া মই ইয়াত পানী অকণমান দিম। পানীটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব। যিহেতুকে মই এইখিনি গ্ৰেভি টাইপ কৰিম, সেইকাৰণে মই ইয়াত বেছি পানী মিক্স কৰা নাই। এইখিনি এতিয়া অলপ উতল আহিব লাগিব। এয়া উতল আহিছে। এতিয়া মই এইখিনি অকণমান সময় লৰাই লৈ ইয়াত মোৱা মাছখিনি ঢালি দিম। এয়া মই মোৱা মাছখিনি ইয়াত দি দিছোঁ। দি পেলাই আৰু অলপ সময় এইখিনি উতল হ'ব লাগিব। যেতিয়া গ্ৰেভি টাইপ হ'ব তেতিয়া এইখিনি আমাৰ ৰেডি হৈ যাব। বিলাহী আৰু পিঁয়াজেৰে বনোৱা মোৱা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।